खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं रैरुप नार्जारिया 23 जुलाइ 2020 जुदि आं रायजो राजानि भटजों देरहायो अब्ला आं रायजो राजाजों सावरायनायनि गेजेरजों सरकारनाव फैनाय हान्जाजों गोरोबनानै रायजोनि गांनाय उखैनाय बायदिफोरखौ सुफुंनो नाजागोन। लोगोसे नाग्रिजुलि बियाबाव थानाय माखासे दैमाफोराव थांलाय फैलायनि थाखाय दालां बानायना होनो नाजागोन। लोगोसे लोंनाय दै जेंनाखौबो सुस्रांना होनो नाजागोन आरो रंजानाय बाजानाय बायदिनि थाखाय दिन्थिफुंसालि लुफुंना होनो नाजागोन होननानै 27 नं नाग्रिजुलि बियाबनि उदां बिजाथि आलाउद्दिन आहमेद बिथाङा खौरांगिरि मेलनि गेजेरजों फोरमायो। आमार जेতিয়া एप्रिলৰ 4 তাৰিখে নিৰ্বাচন হোৱাৰ কথা আছিল আমি এইটো পূৰ্ণদমত লাগি আছিলোঁ কিন্তু যেতিয়া আমাৰ 24 মাৰ্চত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লকডাউন ঘোষণা কৰিলে বা নিৰ্বাচন আমাৰ তাৰপিছত স্থগিত হ'ল। স্থগিত হোৱাৰ পিছত আমি দুমাহটো প্ৰায় মানুহৰ লগত কমিউনিকেট কৰিব পৰা নাই। তো তাৰপিছত কিছু শিথিল আনলক 1ৰ পিছৰ পৰা আৰু আমি মানুহৰ মাজত সোমাইছোঁ। প্ৰত্যেক দিনে মানে গ্ৰুপ ডিছকাশ্যন কৰি আছোঁ আৰু আমি যিখিনি আগত যেনেকুৱা ধৰণৰ আছিলে তাতকৈ বেছি হৈছে। এতিয়া আমাৰ যিটো জনসমাগম বা মানে ছাপোৰ্টাৰ কম হোৱা নাই আৰু তেনেকৈ আমি আগবাঢ়ি আছোঁ। তো যেতিয়াই নিৰ্বাচন ঘোষণা কৰে তেতিয়াতো আমি অলপ স্পীডলি লাগিব লাগিব নিশ্চয়। এতিয়া বৰ্তমান আমাৰ যিটো নিৰ্বাচনী প্ৰেক্ষাপট এইটো আমাৰ ঠিকেই আছে। বৰ্তমান কোনকেইটা ইছ্যু মই ৰাইজৰ মাজত মেইন 10টা ইছ্যু দিছোঁ যে আমাৰ ইয়াতে যিটো মানে আজিৰ তাৰিখত স্পৰ্শকতাৰ বিষয় বুলি ক'ব লাগে। যেনে ধৰক প্ৰথমটো হৈছে মই MCLA হোৱাৰ পিছত যিটো MCLA LED ফাণ্ড থাকে সেই ফাণ্ডটো আমাৰ এটা মূল জনগোষ্ঠী 5টা আছে। 5টা জনগোষ্ঠীক সম বিতৰণ কৰিম বুলি কৈছোঁ জনগোষ্ঠী উন্নয়ন কমিটিৰ জৰিয়তে। ইয়াৰ পিছত কৈছোঁ যে আমাৰ ইয়াতে আটাইতকৈ স্পৰ্শকতাৰ বিষয়টো হাতী মানুহৰ সংঘাত। প্ৰতি বছৰে হাতীয়ে মানুহৰ ঘৰ ভাঙি যায়। তো এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ কাৰণে এটা ব্যৱস্থা ল'ম বুলি কৈছোঁ। ইয়াৰ পিছত আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত দুখন ব্ৰিজৰ এটা প্ৰয়োজন আছে, মটঙা আৰু বাল্টি নদীৰ ব্ৰিজ। এই দুখন আৰু আমলাইগুৰি আৰু মঞ্জুৰ গাঁও ছাইডৰ দুখন আইৰণ ব্ৰিজ, টোটেল 4খন ব্ৰিজ আৰু কুমাৰীকাটাৰ পৰাই কাউলীলৈকে যিটো পথ পুনৰ নিৰ্মাণ এই 2 নম্বৰ ইছ্যুটো মই এইটো কৈছিলোঁ। তাৰপিছত মই কৈছিলোঁ আমাৰ কৃষকসকলক চিনাক্তকৰণ কৰি উপযুক্ত সা সুবিধা প্ৰদান কৰিম। আৰু মই কৈছিলোঁ যে উদীয়মান যুৱক যুৱতীৰ প্ৰতিভা বিকাশ, যাৰ যেনেকুৱা প্ৰতিভা আছে, কোনোবাই খেল খেলি ভাল পায়, কোনোবাই জনগোষ্ঠীয় কৃষ্টিৰ প্ৰতি আকৰ্ষিত, কোনোবাই ডেন্স কৰি ভাল পায়, এই প্ৰতিভাটো বিকাশৰ আমি এটা পদক্ষেপ ল'ম বুলি কৈছোঁ প্ৰতি বছৰে যুৱক সমাৰোহৰ জৰিয়তে। ইয়াৰ পিছত আমি কৈছোঁ যে গৰাখহনীয়া আমাৰ আটাইতকৈ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিত 4টা নদীয়ে চুই গৈছে আৰু প্ৰতিটো জেগাতে আমাৰ গৰাখহনীৰ সৃষ্টি হয়। এই গৰাখহনীবিলাক প্ৰতিৰোধ কৰাৰ কাৰণে মই ব্যৱস্থা ল'ম বুলি অগ্ৰাধিকাৰ ভিত্তিত কৈছোঁ। ইয়াৰ পিছত মই কৈছোঁ যিমান আমাৰ ইয়াতে মছজিদ মন্দিৰ গীৰ্জা নামঘৰ আছে, যিমান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে, প্ৰতিটো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ 5টা অগ্ৰাধিকাৰ পাব। প্ৰথম বছৰত এটা অগ্ৰাধিকাৰ, দ্বিতীয় বছৰত এটা অগ্ৰাধিকাৰ, তৃতীয় বছৰত এটা অগ্ৰাধিকাৰ, চতুৰ্থত এটা অগ্ৰাধিকাৰ আৰু পঞ্চম অগ্ৰাধিকাৰ। 5টা অগ্ৰাধিকাৰত 50,000 এককালীন সাহাৰ্য প্ৰতিটো ধৰ্মীয় অনুষ্ঠানক মই দিম বুলি কৈছোঁ। তো আমাৰ যিবিলাক মহিলা আত্মসহায়ক গোট আছে এই গোটবিলাকক মই 50,000 অগ্ৰাধিকাৰ ভিত্তিতে দিম বুলি কৈছোঁ। আৰু উদ্যোগ আঁচনিৰ জৰিয়তে কৰ্মসংস্থাপনমুখী পলিচি এটা বনাম বুলি কৈছোঁ। লগতে মই কৈছোঁ যে গাঁৱত আমি গণতন্ত্ৰৰ বৰ্তাই ৰখাৰ কাৰণে মিনি গভাৰ্নেন্স এটা পলিচি মই আনিছোঁ, যিটো গাঁৱৰ ভিতৰতে বুথ ডেভেলপমেণ্ট কমিটি এখন মই দি দিম আৰু সেইটোৰ জৰিয়তে গাঁৱে সকলো ক্ষেত্ৰত ডেভেলপমেণ্টৰ কথাটো MCLAৰ লগত পাতিব পাৰিব। আজিৰ তাৰিখত আমাৰ যিটো VCDC ছিষ্টেম আছে, মেম্বাৰজনক বেয়া পালেও মেম্বাৰ ভাঙিব নোৱাৰে ৰাইজৰ মানুহ। তেতিয়া ভোট দিয়াৰ সময়ত ৰাইজে ৰজা বুলি কয়, কিন্তু ভোট দিয়াৰ পিছত ৰাইজে এই মেম্বাৰজনকে ভাঙিব নোৱাৰে। কেনেকৈ ৰজা হ'ল? গতিকে আমি কৈছোঁ যে বুথ ডেভেলপমেণ্ট কমিটি সদায় ৰাইজৰ আওতাত থাকিব, ভঙা পতাও ৰাইজে কৰিব পাৰিব আৰু ডেভেলপমেণ্টৰ গোটেই কামখিনি আমি বুথ ডেভেলপমেণ্ট কমিটিক চাব লাগিব। এইটো আমাৰ আটাইতকৈ ডাঙৰ পলিচি। আৰু কৈছোঁ যে ইয়াতে হস্তান্তৰিত আটাইকেইটা ডিপাৰ্টমেণ্টতে ক্ষিপ্ৰতাৰে উন্নয়ন সাধন কৰিম। কেনেকৈ উন্নয়ন সাধন কৰিম? যে আমি ইনচাৰ্জ বেচিছ কৰিম। যেনে ধৰক মই MCLA হ'লোঁ, MCLA অফিচত ডিপাৰ্টমেণ্ট ৱাইজত ইনচাৰ্জ থাকিব সমষ্টি ভিত্তিত। তেতিয়া আমি ক্ষিপ্ৰতাৰে উন্নয়ন সাধন কৰিব পাৰিম। এজন মানুহে সকলো কাম কৰাটো সম্ভৱ নহয়, পাৱাৰটো এম্পাৱাৰ কৰিব লাগিব, সকলোকে ভগাই দিব লাগিব। তো তেতিয়া আমি আমাৰ পাৱাৰটো আমি ডিষ্ট্ৰিবিউট কৰিলে আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত লাভৱান হ'ম। এইখিনিয়ে মই ইছ্যু লৈ আগবাঢ়িছোঁ। আপুনি আগতে প্ৰকাৰটো মোক কৰিছে। মই ক'ম যে যেতিয়া আমাৰ ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে
তেতিয়াই মোক বিভিন্নজনে আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ নেতা বা আমাৰ জিলা পৰ্যায়ৰ নেতা গোটেইখিনিয়ে আমাক খেলিব দিছিলে। খেলিব দি কৈছিলে যে আমাৰ সমৰ্থন হিচাপে আপুনি খেলক। তাৰপিছত লকডাউন হোৱাৰ পিছত 2 মাহ পিছত এই সমৰ্থনটো আকৌ ৰবীন বালাক দি মোক ফোন কৰে যে আমাৰ উপায় নাছিলে, আমি ৰবীন বালাক সমৰ্থন দিবলৈ, আপুনি এতিয়া কি কৰিব? মইতো খেলিব লাগিব, কাৰণ মোৰ লগত পাব্লিক আছে। আজি তাৰিখত ৰবীন বালাৰ লগত যিমান আছে তাতকৈ মোৰ লগত বেছি আছে। গতিকে মই বহাৰ কোনো প্ৰশ্নই নাহে, মই খেলিবই লাগিব, মই খেলিমেই। এই ক্ষেত্ৰত মোক অলপ নহয় অলপ হেৰি কৰিছে, ক্ৰিটিচাইজ কৰিছে বুলি ক'ম আৰু। গতিকে BPF হিচাপে আজিৰ তাৰিখত আমাৰ এটা চিম্বল নাই। ৰবীন বালা বিশ্বাসে কলহৰ চিনত আছে, মই কাপপ্লেটৰ চিনত আছোঁ। গতিকে কলহটো কেতিয়াওতো নাঙল হ'ব নোৱাৰে, এইটো এটা মানুহক আভুৱা ভৰাই কথাই হ'ব। আৰু ৰবীন বালা বিশ্বাসে বিগত 5 বছৰত 5টা দল খেলাইছে। যি সময়ত BPFৰ এলায়েন্স গভমেণ্ট থকাৰ পিছত আমাৰ প্ৰমীলা গান্ধী বাইদেউক ইয়াতে আমাৰ MPত মানে প্ৰক্ষেপ কৰিছিলে, সেই সময়ত তেখেতেতো BJPত আছিলে। এলায়েন্সৰ ধৰ্মটো নামানি তেখেতে হীৰাক সহায় কৰিছে। গতিকে আকৌ তেনেকুৱা এজন মানুহকে যদি আমাৰ BPFে ভাল পায়, তেতিয়াহ'লে BPFৰ কিমান তললৈ ৰাজনীতিটো গুচি গৈছে আপোনালোকে চাওক। মইতো কণ্টিনিউ 15 বছৰ, আজিলৈকে মই BPF দল এৰিছোঁ যদিও বেলেগ দলত অন্য দলত যোৱা নাই। 15 বছৰ কণ্টিনিউ কৰা মানুহটো ভাল নে 5টা বছৰত 5বাৰ দল সলোৱা মানুহটোৰ প্ৰতি বিশ্বাস থাকিব লাগে? গতিকে নিশ্চয় তেখেতসকলৰ ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছে। আমিতো কমেই ভুল হৈছে, কাৰণ মানে বিপদকালে বিনাশ বুদ্ধি নে কিবা এটা কয় নে, সেইটো হৈছে আৰু তেখেতসকলৰ। মইতো ধৰ্মনাৰায়ণ দাসৰ লগত হ'ব, BJPৰ কেণ্ডিডেটৰ লগত। মই 15,000 ভোট পাম। মই আহ্বান জনাম যে পৰিৱৰ্তনৰ নামত আপোনালোকে মোক ভোট দিয়ক। পৰিৱৰ্তনটো এইটোও নহয়, ৰবীন বালা পৰিৱৰ্তন হ'ব নোৱাৰে। তেখেতক 10 বছৰ আপোনালোকে চাইছে, প্ৰতাপী নেতা নিচিনা কাম কৰিছে। ধৰ্মনাৰায়ণক 5 বছৰ চাইছে। ৰাইজৰ ওচৰত আপোনালোকে কেনেকুৱা ধৰণে কাম কাজ কৰিছে আপোনালোকে গম পায়, কমিউনিকেশ্যন কি কৰিছে আপোনালোকে গম পায়। গতিকে ৰাইজক মই দেখা পাইছোঁ, ৰাইজৰ উৎসাহ উদ্দীপনা দেখা পাইছোঁ। মই যিদিনা নমিনেশ্যন দিছিলোঁ প্ৰায় 400 গাড়ী মোৰ লগত ওলাই গৈছিলে, 5,000 মানুহ আছিলে। গতিকে ইয়াতে 10-12 হাজাৰ ভোটেই লাগে, মই 15,000 পাম। আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যদি আপুনি জয় হৈ যায়, কোনোবা যি দলে চৰকাৰ গঠন কৰিব সেই দলত যোগদান কৰিব নে আপুনি এনে নিৰ্দলীয় হিচাপে? চাওক, মোৰ এতিয়া প্ৰথম কথা হৈছে মই কোনো দলত নাই, মই নিৰ্দলীয় প্ৰাৰ্থী। আৰু ৰাইজৰ মতামত লোৱাৰ প্ৰয়োজনীয়তা আছে মোৰ এই ক্ষেত্ৰত, কাৰণ ৰাইজে যিখিনি মানুহে মোক জয় কৰাব সেইখিনি মানুহৰ লগত একদিন মই কথা পাতি ল'ব লাগিব, কাৰণ চৰকাৰটো একেদিনে গঠন নহয়। জয় হোৱাৰ পিছত এদিন কথা পাতি ল'ম নিশ্চয়। যিখন চৰকাৰ গঠন হ'ব চৰকাৰৰ লগত থাকিবই লাগিব, কাৰণ আমি উন্নয়নৰ কথা আছে। BTCত বিৰোধী দলত বহি লাভ নাই। ৰাইজক হ'লেও বুজাই পেলাই হ'লেও ক'ব লাগিব, কিন্তু ৰাইজৰ লগত কথা পাতিহে মই দলত যোৱাৰ সিদ্ধান্তটো ল'ম। আপুনি যি দলে চৰকাৰ গঠন কৰিব সেইটো